আজি আমালোক এই ভিডিঅ'টোত ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা ফ্ৰী ফাইনেল এক্সামৰ অসমীয়া কোশ্চেন পেপাৰখন আজি তোমালোকক এই ভিডিঅ'টোত মই তোমালোকক দেখাম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আৰু এটা কথা কি, আজিৰ পৰীক্ষাটো কেনেকুৱা আছিল, প্ৰশ্নকাকতখন কেনেকুৱা আছিল। প্ৰশ্নকাকতখন একেবাৰে সহজ আছিল, একেবাৰে ইজি। ইয়াত যিবোৰ প্ৰশ্ন আহিছে এইবোৰ মোৰ আগৰ কেইটামান ভিডিঅ'ত প্ৰায়বোৰ আলোচনা কৰা প্ৰশ্ন, ঠিক আছে। গতিকে তোমালোকে দেখি লোৱা কেনেকুৱা আছিল আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা যে তোমাৰ পৰীক্ষাটো কেনেকুৱা হ'ল, ঠিক আছে।